Hey guys, welcome to my vlogs. মই দিব্য আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল দিব্যস vlogs. মই আজি ঘৰতে বিশ্বকৰ্মা পূজা কেনেকৈ পাতিছো আপোনালোকক দেখাবলৈ লৈছো আৰু আমাৰ বিশেষ এটা চোৱা হোৱাৰ কাৰণে বিশ্বকৰ্মা পূজা পাতিব পৰা নাই তথাপিতো মই অলপমান আপোনালোকক দেখুৱাইছো এটো হল আমাৰ ডিসপোজেবল পেপাৰ প্লেট মেকিং মেচিন ফুললি অটোমেটিক হয় আৰু এটো আমি ম্যানুয়াল আকাৰেও বনাব পাৰি যেটো ডিসপোজেবল পেপাৰ প্লেট মানে আপোনালোকে গম পাইছে বিয়া হবাহত যেটো আমি ভাত বা ৰুটি লুচি খাবলৈ পাওঁ হেতু পেপাৰ প্লেট আমি ইয়াত বনাও এটো বেক সাইডটো আপোনালোকে দেখি আছে আৰু এটো হল প্ৰথম লৈছিলো আমি সম্পূৰ্ণ ম্যানুয়াল পেপাৰ প্লেট মেকিং মেচিন যেটো আমি হাতে পকাই পকাই বনাব লাগে এটো প্ৰথম লোৱাৰ কাৰণে আমি এটো থৈ দিছো ইয়াৰ পিছত আমি এটো ফুললি অটোমেটিক টু লোৱা হল আৰু বিশ্বকৰ্মা বুলি আমি এটো সফা কৰি আছো এতিয়া বহুত কষ্ট হয় এটো বনাবলৈ আমি হে এনেদৰে হাতে পকাব লাগে আৰু এখন হৈছে আমি নতুনকে লোৱা মাৰুতি বেলেনো জেটা আজি 10 দিন মান 10-15 দিন মান হৈছে যদিও কালি ধুৱাই আনিছিলো ৰাস্তাটো বোকা হোৱাৰ কাৰণে দেখিছে কেনেদৰে বোকা লাগিছে অলপ সফা কৰিবলৈ উলিয়ালো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব কালাৰটো দেখিছে উপায় নাই বোকা গোটেই ৰাস্তা নেক্সা ব্লু কালাৰ হয় আৰু ভিতৰখিনি দেখাই দিছো অলপ এটো ফুললি মিউজিক সিস্টেমটো টাচ স্ক্ৰিন হয় ইয়াত আপুনি এন্ড্ৰইড অটো আৰু এপল কাৰ ষ্টৰ পৰা আপুনি ডাইৰেক্ট ফোন কানেক্ট কৰিব পাৰিব এপিনে দেখিছো ইঞ্জিন এটো কিলেছ হয় স্টাৰ্ট ষ্টপ বুটাম ইয়াতে আছে স্টাৰ্ট এনেদৰে হয় মই থং এতিয়া তাৰ পিছত বাইক কিখন ধুব লাগিব আৰু ইয়া বাইক আৰু স্কুটিখন ধুবলৈ লৈছো ইমান সুবিধা নাই তথাপিও মটৰ পাইপ লগাই ধুবলৈ লৈছো আৰু বিশেষকৈ মই বাইকখনেই বেছিকৈ চলাও এতিয়ালৈকে প্ৰায় 60,000 ৰ ওপৰত এতিয়ালৈকে চলালো বাইকখন মোৰ ফেভাৰিট বাইক হয় পালসাৰ 150 এইখনেই মই যত যাওঁ গাড়ী কম নিও আগতে যদিও এখন এল্টো আছিল ইমান নচলাও আৰু এটো ল্যাপটপতে মই ভিডিও এডিটিং কৰি আপোনালোকে মোৰ সেকেন্ড যেটো ফাৰ্স্ট চেনেল মোৰ দিব্য ৰিটাৰ্নছৰ যিখিনি ভিডিও শৰ্ট ফিল্মে হক কিবা হক এটো ল্যাপটপতে এডিটিং কৰো আৰু এটো লৈছিলো হ্যান্ডিক্যাম মই প্ৰথম লৈছিলো সনিৰ তেতিয়া হ্যান্ডিক্যামে চলি আছিল ডিএসএলআৰ আছিল কিন্তু খুব কম হ্যান্ডিক্যামেও কাম চলি যায় হলে আৰু এতিয়া যিখিনি ভিডিও বনাও এটো নিকন D30-100 ত বনাই আছো আৰু বিশেষ নকওঁ সকলোকে বিশ্বকৰ্মাৰ পূজাৰ উলগ যাচিলো আৰু সকলোকে শুভকামনা বিশ্বকৰ্মা যেন সকলোকে লাগ দিয়ক এই কামনা কৰি আজি ব্লগছটো ইমানতে সামৰণি মাৰিছো